সভাপতি সাধন বৈশ্য ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ মাইনৰিটি সেলৰ সভাপতি হানিফ আলী ডাঙৰীয়া, আমাৰ দলৰে জ্যেষ্ঠ নেতা দীপক বসুমতাৰী ডাঙৰীয়া, আমাৰ সালবাৰী সমষ্টিৰ প্ৰাৰ্থী বিনোদ মুছাহাৰী ডাঙৰীয়া, মথনগুৰি সমষ্টিৰ প্ৰাৰ্থী শাহজাহান আলী ডাঙৰীয়া আৰু ইয়াত উপস্থিত KPPৰ সাধাৰণ সম্পাদক উত্তম ৰয় ডাঙৰীয়া আৰু আমাৰ দলৰে কেন্দ্ৰীয় জিলা আৰু ব্লক কমিটিৰ বিভিন্ন বিষয়ববীয়াসকল আৰু উপস্থিত দুইটা সমষ্টিৰ মোৰ শ্ৰদ্ধা ৰাইজ, এই সময়ত উপস্থিত হোৱা সকলো ৰাইজলৈ মই আমাৰ দলৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে হিল দল ভাঙি উপস্থিত হৈ আমাৰ এই সভাখন সফল কৰাৰ কাৰণে আমাৰ দলৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সকলোৰে প্ৰিয় এটা উৎসৱ আহি আছে, দিৱালী, যিটো নেকি পোহৰৰ উৎসৱ বুলি আমি সবে পালন কৰি আহিছোঁ আৰু সেই দিৱালীৰ শুভকামনা মই আপোনালোক সকলোলৈ এই সময়ত জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, যোৱা 4 এপ্ৰিলতে আমাৰ নিৰ্বাচন হ'বলগীয়া আছিলে, কিন্তু কৰোনা ভাইৰাছৰ কাৰণে এই নিৰ্বাচন পিছুৱাই গ'ল আৰু আমাৰ অঞ্চলত গভৰ্ণৰ শাসন লাগিল। এই গভৰ্ণৰ শাসনৰ মাজেৰে আমি যোৱা 6-7 মাহ আমি কটাব লগা হ'ল আৰু এতিয়া আমাৰ মাজৰ পৰা কৰোনা ভাইৰাছৰ যিটো বিভিন্ন ইম্পেক্ট আৰু এফেক্ট এইটো লাহে লাহেকৈ নাইকিয়া হৈছে আৰু এই লগে লগে ভাৰত চৰকাৰ, ভাৰতৰ ইলেকশ্যন কমিশনে বিহাৰৰ নিৰ্বাচন অনুষ্ঠিত কৰিলে আৰু অহাকালি ফলাফল আহিবলৈ গৈ আছে। এই সময়তে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত নিৰ্বাচন উপনিৰ্বাচনবিলাক হৈ আছে আৰু হ'বলৈ গৈ আছে। এই কাৰণে আমি অসম চৰকাৰ আৰু অসমৰ ইলেকশ্যন কমিশনক আহ্বান কৰিছোঁ কি এই বিটিআৰ অঞ্চলত গণতান্ত্ৰিক প্ৰক্ৰিয়া, গণতান্ত্ৰিক বাতাবৰণ, মানুহৰ মাজত গণতান্ত্ৰিক চিন্তাধাৰা এইটো মানে অটুট ৰাখিবৰ কাৰণে ইয়াত অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে, এইটো আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। বিটিআৰ অঞ্চলত যোৱা সময়ত বিভিন্ন জাতি ধৰ্ম, বিভিন্ন জনগোষ্ঠীৰ লোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। কোনোবা এটা জনগোষ্ঠীয়ে এটাই সমস্যাৰ সন্মুখীন হৈছে এইটো নহয়, এটা জনগোষ্ঠীয়ে বহুখিনি সমস্যাৰ সন্মুখীন হৈছে আৰু এই সমস্যাবিলাকৰ সমাধান না কোনোবা ৰাষ্ট্ৰীয় দলে কৰিব পাৰিছে, না কোনোবা আঞ্চলিক দলে কৰিব পাৰিছে। এই সমস্যাবিলাক সমস্যা হৈ আজিলৈকে ৰৈ আছে আৰু সেইকাৰণে UPPL দলে এই নিৰ্বাচনত আমাৰ দলৰ যিটো শ্লোগান, এইটো আমি আপোনালোকৰ আগত আজি শ্লোগান হিচাপে যিটো লৈ আহিছোঁ, এইটো হ'ল আমাক লাগে পৰিৱৰ্তন। আপোনালোকে সবে শুনি আছে, যোৱা 2 দিন ধৰি আমাৰ বিভিন্ন গণ সমাৱেশত আমি কৈ আহিছোঁ পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ। আপোনালোকে শুনিছেনে? সবে এবাৰ কওক, মই কম পৰিৱৰ্তন দৰকাৰ, আপোনালোকে ক'ব UPPL চৰকাৰ। পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহুত বছৰ আগতে কৈছিলে যে যিটো BTC আছে এই BTCটো তেখেতে মডেল BTC হিচাপে গঢ় দিব। আমি সবে শুনিছিলোঁ, শুনি পেলাই সবৰো ভাল লাগিছিলে কি আমাৰ BTC যি অঞ্চলত আমি বসবাস কৰি আহিছোঁ যুগে যুগে, এই অঞ্চলত যদি নতুন কিবা এটা মডেল হয়, ভাল হয়, আমাৰ সকলোৰে কাৰণে ভাল হ'ব, কল্যাণ হ'ব। আমি সব আন্তৰিকতাৰে আমি বাট চাই আছিলোঁ। আজি হ'ব, কালি হ'ব, গৈ 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 আজি 17 বছৰ হৈ গ'ল। আমি মডেল BTCৰ যিটো মডেল দেখিবলৈ পালোঁ, এইটো আমাৰ সবৰ শংকিত হ'ল, আমি আচৰিত হ'ল আৰু আমি কোনোদিনও ভাবা নাছিলোঁ তেনেকা মডেল BTCৰ এদিন নাগৰিক হ'ব লাগিব। আপোনালোকে কোনোবা ভাবে নেকি কোনোবা আমাৰ পৰিচয় যদি এটা দুৰ্নীতি ভ্ৰষ্টাচাৰ নগৰৰ পৰা অহা নাগৰিক বুলি যদি কোনোবা কয়, আপোনালোকে ভাল পাব নেকি? আমি কোনোদিনে ভাবা নাই, কোনোদিনে বিচৰা নাই আমাৰ পৰিচয় এনেকুৱা হোক কি এই মানুহজনে দুৰ্নীতি ভ্ৰষ্টাচাৰী নগৰীৰ পৰা আহিছে। যিটো BTC যিটো মডেল, এই মডেলটো হাগ্ৰামা মহিলাৰীয়ে দুৰ্নীতি ভ্ৰষ্টাচাৰ, হিংসা, হত্যা
জাতি ভেদাভেদ সমাজ ভেদাভেদ এটা জনগোষ্ঠী আনটো জনগোষ্ঠী ঘৃণা কৰা যি এটা অৱস্থা সৃষ্টি কৰিলে যোৱা 17 বছৰত আৰু হিটোৱে আমাৰ পৰিচয় হ'বলৈ গৈ আছিলে আজি বিটিসি বুলি ক'লে হিংসা বিটিসি বুলি ক'লে হত্যা বিটিসি বুলি ক'লে দুৰ্নীতি বিটিসি বুলি ক'লে অপশাসন বিটিসি বুলি ক'লে দুখীয়া গৰীব মানুহৰ আঁচনি বিলাক আত্মসাৎ কৰা এইটোৱে আমাৰ পৰিচয় হ'বলৈ গৈ আছে ৰাইজ আমি ইয়াৰ পৰা পৰিৱৰ্তন বিচাৰিছো আমাৰ যিখন বিটিআৰ হ'ব এই বিটিআৰখন বিটিসিৰ নিচিনা দুৰ্নীতি ভ্ৰষ্টাচাৰী নগৰী তেনেকুৱা মোৰ নাম দিয়াটো আমি কোনোদিনে বিচৰা নাই আৰু সেই কাৰণে এটা সংগ্ৰাম কৰি যোৱা 27 জানুৱাৰীত যিটো চুক্তি হ'ল এই চুক্তিৰ দ্বাৰা আমি এটা বিটিআৰ বুলি এটা শাসন পাবলৈ সক্ষম হৈছো আৰু এই বিটিআৰটো কোনোদিন দুৰ্নীতি ভ্ৰষ্টাচাৰত আমি পুত যাবলৈ নিদিও এই দুৰ্নীতি হ'ব শান্তিৰ এই দুৰ্নীতি হ'ব সম্প্ৰীতিৰ এই দুৰ্নীতি হ'ব এই বিটিআৰ হ'ব নিৰাপত্তাৰ এই বিটিআৰ হ'ব সকলো জাতি জনগোষ্ঠী একেলগে মিলি পেলাই জীৱন যাপন কৰিব পৰা এটা বিটিআৰ আৰু এই দুৰ্নীতি ভ্ৰষ্টাচাৰ চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা বিদায় দিব লাগিব আৰু ইয়াৰ কাৰণে কিন্তু আমি এই অঞ্চলৰ এজন নাগৰিকে সবে মাৰ বান্ধি থিয় হ'ব লাগিব এই সংগ্ৰাম এই বিপ্লৱত সকলো অংশগ্ৰহণ কৰিব লাগিব এই অঞ্চলত আজি 35 লাখ জনসাধাৰণ আছে 20টাকৈ জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ ভৱিষ্যতৰ কথা আছে বৰ্তমানৰ কথা আছে আমাৰ ল'ৰা ছোৱালী আহি থকা প্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে এইটো যদি আমি সবে চিন্তা চৰ্চা কৰো আমাৰ যিটো নতুন বিপ্লৱ পৰিৱৰ্তনৰ বিপ্লৱত আমি সবে অংশগ্ৰহণ কৰিব লাগিব তই কাৰণে ৰাইজ আজি আমি ইউপিপিএল দল হিচাপে এই বিটিআৰ অঞ্চলৰ ইমূৰ পৰা সিমূৰ যিটো আমাৰ প্ৰচাৰ চলাই আহিছো যোৱা 7 মাহ ধৰি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক হিল দল ভাঙি যোগদান কৰিছে যোৱা এক সপ্তাহ ধৰি আমি সাইকেল যাত্ৰা কৰিলো আমি পদযাত্ৰা কৰিলো এই সাইকেল যাত্ৰা এই পদযাত্ৰা সকলো যাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহি যোগদান কৰিছে আৰু সকলো কৈছে এইবাৰ আমাক বিপিএফৰ শাসন নালাগে হাগ্ৰামাৰ শাসন নালাগে আমাক ইউপিপিএলৰ শাসন লাগে আমাক পৰিৱৰ্তন লাগে তো এই কাৰণে এতিয়া বিপিএফৰ প্ৰস্থানৰ সময় হৈছে আৰু ইউপিপিএলৰ আগমনৰ সময় হৈছে আপোনালোকে বিপিএফক বিদায় দিবলৈ সাজুনে সদা ৰাইজ এইবাৰ খেতি খুব ভাল হৈছে ইফালে আমাৰ শান্তি চুক্তি হৈ গ'ল আমাৰ অঞ্চলৰ কোনো হত্যা হিংসা আৰু হ'ব নোৱাৰে অস্ত্ৰধাৰী সংগঠন আৰু আমাৰ অঞ্চলত নাই চিৰদিনৰ কাৰণে আমাৰ অঞ্চলত নিৰাপত্তা আহি গ'ল শান্তি আহি গ'ল আনপিনেদি ৰাইজে ট্ৰেক্টৰেদি সবে হাল মাৰি ইমান ধুনীয়া খেতি কৰিলে এই বিটিআৰৰ অঞ্চলৰ বিভিন্ন গাঁৱে ভূঞে দেখিবলৈ পাইছো এইবাৰ খেতি বহুত ভাল হৈছে আৰু এই খেতি যে ভাল হৈছে এইটো এটা ডাঙৰ এটা আগজাননী কি বিটিআৰ অঞ্চলৰ এটা ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে য'ত সকলো জাতি জনগোষ্ঠী সমিল মিলে জীয়াই থাকিব পাৰিব আমাৰ অঞ্চলৰ ৰাইজে বহুত সময়ত কৈ আহিছে আমাৰ অধিকাৰ নাই অধিকাৰ নাই অধিকাৰ নাই আৰু এই কথাটো আজি এই বিপিএফক ক'ব ধৰিছে ইউপিপিএলৰ চৰকাৰ আহিলে বোলে ৰাইজে মাটিৰ অধিকাৰ ভূমিৰ অধিকাৰ নাপাব চাকৰি বাকৰি নাপাব ইয়াৰ পৰা বিভিন্ন জনগোষ্ঠী খেদি পঠাব বিভিন্ন জনগোষ্ঠীৰ মানুহ বোলে দখনা পিন্ধিব লাগিব এইবিলাক নিকৃষ্ট ৰাজনীতি কৰিছে বিপিএফৰ মানুহবিলাকে সদা ৰাইজ আজি যি দলত আপোনালোকে যোগদান কৰিছে যি দলত আপোনালোকে আহিছে আজি অংশগ্ৰহণ কৰিছে এই দলৰ প্ৰতিষ্ঠাপক সভাপতি হৈছে ইউজি ব্ৰহ্ম ডাঙৰীয়া যি ইউজি ব্ৰহ্ম ডাঙৰীয়া এটা নীতি আদৰ্শ আগত লৈ যোৱা 30-40টা বছৰ এই অঞ্চলৰ জাতীয় জীৱনৰ লগত কাম কৰি আহিছে তেখেতে গণতান্ত্ৰিক মনোভাৱৰ মানুহ তেখেতৰ নীতি আৰু আদৰ্শক লৈ আমি সবে আগবাঢ়ি আহিছো আৰু তেখেতে এই অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়া সদায় জীয়াই ৰখাৰ কাৰণে কিমান স্যাক্ৰিফাইস কৰিছে কিমান সংগ্ৰাম কৰি আহিছে এইটো আপোনালোকে সবে জ্ঞাত বিটিসি চুক্তি হৈ যোৱাৰ পিছত আমাৰ অঞ্চলতে ভাতৃঘাতী সংঘৰ্ষ হ'ল অকল বড়োৰ মাজত ভাতৃঘাতী সংঘৰ্ষ হ'ল ইয়ে নহয় এই অঞ্চলত বিভিন্ন সংঘৰ্ষ হ'ল এই সংঘৰ্ষত মানুহবিলাকৰ ঘৰ জ্বলি গ'ল খা সম্পত্তি নষ্ট হ'ল এই সকলৰ কাৰণে বিপিএফে একোৱে নকৰিলে আজি মোৰ প্ৰশ্ন আহিছে যি সকলে আজি এই কামবিলাক কৰিছে এই সকলে ক'ত গ'ল এই মানুহবিলাক আজি শান্তি প্ৰক্ৰিয়াত আনিবৰ কাৰণে এই মানুহবিলাকক আজি মূল পথলৈ আনিবৰ কাৰণে
যোনে নহওক কিয় বিপিএফে কিয় কাম নকৰিলে আমাৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা এনডিএফৰ কিছুমান যিটো সংগঠন আছিলে এই নেতৃবৃন্দ আৰু আমাৰে কিছুমান সিভিল সোসাইটিৰ মানুহবিলাক লগ লাগি যোৱা 27 জানুৱাৰীত চুক্তি কৰি আজি ইয়াত শান্তি স্থাপন কৰা হ'ল কিন্তু হাগ্ৰামা মহিলাৰী চন্দন ব্ৰহ্ম ইয়াৰ বিৰোধিতা কৰিছিলে তেখেতসকলে শান্তি আহাটো ইয়াত নিবিচাৰে এই কাৰণে বিৰোধিতা কৰিছিলে আৰু আজি বিটিআৰ চুক্তিখন ভাল চুক্তি নহয় বুলি প্ৰচাৰ কৰি আছে উত্তৰ পূৰ্বাঞ্চলত যিমান চুক্তি হৈ গ'ল এই চুক্তিবিলাকৰ ভিতৰত এটা সৰ্বোচ্চ চুক্তি হৈছে বিটিআৰ চুক্তি কাৰণ এই চুক্তি অকল শান্তিৰ চুক্তি নহয় এই চুক্তি শান্তিৰ লগতে প্ৰগতিৰ চুক্তি হয় শান্তি স্থাপন হৈ গ'ল এতিয়া বিটিআৰ চুক্তিত যিমানখিনি ইউনিভাৰ্চিটি কলেজ যিমানখিনি ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ এনআইটি এই বিটিআর চুক্তির অন্তর্ভুক্ত করা হয়েছে ইয়াত ইন্ডাস্ট্রি অন্তর্ভুক্ত করা হয়েছে ইয়াত বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান ডক্টর ভূপেন হাজৰিকা ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ নামত বীর শিলাৰায়ৰ নামত বিবেকানন্দৰ নামত বিভিন্ন আমাৰ পূজনীয় ব্যক্তিসকলৰ নামত যিবিলাক প্ৰকল্পবিলাক আনা হৈছে এইবিলাক স্থাপন কৰিবলৈ পাৰিলে অহা 5 বছৰত এইখিনি স্থাপন কৰাৰ পিছত এই বিটিআর অঞ্চলৰ উত্তৰ পূৰ্বাঞ্চলৰ যিকিনো ৰাজ্যতকে ওপৰত যাব এটো মোৰ বিশ্বাস আছে আজি এই চুক্তিৰ দ্বাৰা 50,000 কোটিৰ যেটো ইনভেষ্টমেন্ট অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ অঞ্চলত স্থাপন হ'ব আৰু এই চুক্তিটো আজি হাগ্ৰামা মহিলাৰীয়ে বেয়া পাইছে বিটিসি চুক্তিত এইবিলাক কথা নাছিলে আৰু আজি তেখেতে ভাবিছে আমিও চুক্তি কৰিছিলো কিন্তু আমাৰ চুক্তিত আমি কিয় এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আনিব নোৱাৰিলো আজি তেখেতে নিজকে ফেল বুলি অনুভৱ হৈছে আৰু আজি এই কাৰণে বিটিআৰ চুক্তি বেয়া এই কথাবিলাক কৈ আছে ভূমিৰ অধিকাৰৰ কথা ক'বলৈ হাগ্ৰামা মহিলাৰী লাজ পাব লাগে বিপিএফে লাজ পাব লাগে যোৱা 17 বছৰত ৰেভিনিউ ডিপাৰ্টমেণ্টটো বিপিএফৰ হাতত আছিলে হাগ্ৰামা মহিলাৰীৰ হাতত আছিলে কিন্তু এই 17 বছৰত কোনো জাতি জনগোষ্ঠী কোনো ব্যক্তিক ভূমিৰ পাট্টা দিব নোৱাৰিলে ভূমিৰ ৰেজিষ্ট্ৰেচন দিব নোৱাৰিলে আজি ফৰেষ্ট অঞ্চলত বসবাস কৰা লাখ লাখ ট্ৰাইবেল মানুহ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে আৰু ভূয়াম অঞ্চলত বসবাস কৰা আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আজি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে সদা ৰাইজ ইউপিপিএল কোনোদিন আপোনালোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত নকৰে ইউপিপিএল চৰকাৰ আহাৰ 6 মাহৰ ভিতৰতে যিমানখিনি ভূমিৰ সমস্যা আছে সমাধান কৰাৰ কাৰণে আমি কাম কৰিম আপোনালোকৰ ভূমিৰ সমস্যা আৰু ইয়াত নাথাকিব চাকৰি বাকৰিৰ অধিকাৰ বিপিএফে চাকৰিৰ বিক্ৰী দোকান খুলিছিলে যি সকলে ইন্টাৰভিউত পাছ হয় তাৰ পৰাও পইচা লয় যি সকলে ফেল হয় তাৰ পৰাও পইচা লয় কিন্তু চাকৰি নিদিয়ে ৰেগুলাৰ কৰি আৰু সেই সকলে আজি চাকৰিৰ কথা ক'ব আহিছে আমি সৰকাৰত আহিলে সংস্থাপনৰ দিন চাকৰি দিম কিন্তু ইউপিপিএলে ঠিক কৰিছে আমাৰ যিবিলাক শিক্ষিত নিবনুৱা আছে এমএ বিএ পাছ কৰি নিজৰ ঘৰৰ মাক দেউতাকে কষ্ট কৰা টকা পইচা খৰচ কৰি এমএ বিএ পিএইচডি কৰি আমাৰ ল'ৰা ছোৱালী নিবনুৱা হৈ আছে এই বিটিসিত সৰকাৰত বিটিআৰ সৰকাৰত যিমান চাকৰি ওলাই কোনো এটা চাকৰিত কোনো এটা ঘোষ নেদাকে এই চাকৰিটো পাব যিদিনা চাকৰিৰ ইন্টাৰভিউ হ'ব সেইদিনাই এপইন্টমেন্ট হ'ব বিপিএফৰ নিচিনা 6 মাহ পেন্ডিং কৰি পইচা তোলাৰ ধান্দা ইউপিপিএলে নকৰে আমাৰ নিবনুৱাসকলে চাকৰি পাব ইয়াৰ লগতে আমি কৈছো 5 লাখ নিবনুৱা কমসে কম 5 লাখ নিবনুৱা যুৱ যুৱতীসকলক সংস্থাপন দিয়াৰ কাম কৰিম আমি 5 বছৰত প্ৰত্যেক বছৰত 1 লাখ কৰিম আপোনালোকে জানে আমাৰ এই বেছি দূৰত নহয় 20-25 কিলোমিটাৰেদি নেশনেল হাইৱে গৈ আছে এই নেশনেল হাইৱে ইফালে সাউথ ইষ্ট এছিয়াৰ দেশবিলাক সংযোজন কৰে পশ্চিম ফালে গলে ওয়েস্ট বেঙ্গল বিহার দক্ষিণে গলে আমাৰ বাংলাদেশ উত্তৰে গলে ভুটান আমাৰ অঞ্চলটো আজি বহুত আগুৱাই যাব পাৰে আমাৰ ওচৰতে ইয়াতে মানাস ফৰেষ্ট অভয়াৰণ্য আছে ইয়াত টুৰিজম ডেভেলপমেন্ট কৰিব পাৰে 17 বছৰত বিপিএফে কোনো কৰিলে ইফালে কোকলাবাৰীত ইমান ডাঙৰ এটা ফাৰ্ম আছে সেই ফাৰ্মটো ধ্বংস কৰি দিলে মানাস আজি যেটো টুৰিজম আছে মানাসটো আজি টুৰিজম ডেভেলপমেন্ট কৰাৰ কাৰণে বিশ্বৰ যেটো টুৰিজম মেপ ইয়াত মানৱটো আনিব লাগিব আৰু ইউপিপিএল সৰকাৰ আহাৰ লগে লগে অকল নেশনেল নহয় ইন্টাৰনেশনেল টুৰিজম মেপ টুৰিজমৰ যেটো মেপ ইয়াত মানাস অভয়াৰণ্য আনাৰ কাৰণে আমি চেষ্টা কৰিম আৰু তেতিয়া এই অঞ্চলৰ মানুহবিলাকে এই টুৰিজমৰ দ্বাৰা ইকো টুৰিজম যেটো ডেভেলপমেন্ট এইটো কৰি ল'ব পাৰিব নিবনুৱাসকলে আজি বিভিন্ন কাম কৰিব পাৰে
আমাৰ অঞ্চলত এগ্ৰো বেস ইন্ডাস্ট্রি কৰিব পাৰে আমাৰ অঞ্চলত আজি হাঁহ কুকুৰা পালন কৰিব পাৰে আপুনি ডায়েৰী ফাৰ্ম কৰিব পাৰে হেন্ডিক্ৰাফ্টৰ কাম কৰিব পাৰে আমাৰ মহিলাসকলে বুৱা কাটা আচাৰ বনোৱা বেগ বনোৱা বিভিন্ন কাম কৰিব পাৰে আজি কাউন্সিল সরকারে যদি ইচ্ছা করে আমার প্রত্যেকখন সেলফ হেল্প গ্রুপক ট্রেনিং দি অর্থনীতি উন্নয়নের কাম কৰিব পাৰিলেহেঁতেন কিন্তু সেই কামখিনি বিপিএফে নকৰিলে আৰু এই কারণে আমি আপোনালোকৰ আগত প্ৰমিস কৰিছো যে আমাৰ সরকার আহাৰ লগে লগে এই বিটিআর অঞ্চলত 20,000 সেলফ হেল্প গ্রুপ আছে প্রত্যেকটো সেলফ হেল্প গ্রুপক 75,000 রুপিস দিয়ার লগতে ইয়ার ট্রেনিং আর বিভিন্ন মার্কেটিংৰ প্রসেস বিলাক আমি সংযোজন কৰি দিম তাকি আমাৰ প্ৰত্যেকটো মানে সেলফ হেল্প গ্রুপে উপাৰ্জন কৰিব পাৰে নিজৰ ঘৰৰ কাৰণে কিবা নহয় কিবা কৰিব পাৰে শিক্ষাৰ সমস্যা বিপিএফে সমাধান নকৰিলে ভেঞ্চাৰ স্কুল বিলাক প্ৰভিন্সিয়ালাইজ নকৰিলে আমাৰ সরকার আহাৰ লগে লগে যেটো বিটিআর চুক্তিত ইটো লিপিবদ্ধ আছিলে এই মানে বিটিআর অঞ্চলত যিমানখিনি বড়ো মিডিয়াম অসমীয়া মিডিয়াম এলপি এমই হাই স্কুল আছে প্ৰত্যেকখন স্কুল প্ৰভিন্সিয়ালাইজ হ'ব প্ৰত্যেকখন স্কুলৰ শিক্ষকসকলৰ চাকৰি ৰেগুলাৰ হ'ব আৰু সেই স্কুল বিলাকত গুণগত শিক্ষা মানে ল'ব পাৰে এটা পৰিৱেশ গঢ়িব লাগিব ক্লাছ 7-8 পৰাই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী কাউন্সেলিং কৰিব লাগিব যিসকলে স্কুল কলেজ ড্ৰপ আউট হৈছে সেই সকলক প্ৰত্যেকটা মানে সার্কেল অফিসৰ আন্ডারত প্রত্যেকটা ব্লকৰ আন্ডারত স্কিল ট্রেনিং দিয়ার ব্যবস্থা করিম কোচিং দিয়ার ব্যবস্থা করিম বিনামূলীয়া কোচিং আমার লড়া ছোৱালী কোনবা চাকরি কৰিব বিচাৰিছে ৰেলৱেত বেংকত ফ্ৰী কোচিং ল'ব পাৰিব যিমানে আজি ডিফেন্সত যাব বিচাৰিছে সেই সকলক ফ্ৰী ট্রেনিং দিয়া হ'ব ফ্ৰী মানে ইন্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ কৰি দিয়া হ'ব আৰু এইটোৱে মানৱ সম্পদৰ মূল কাম এইখিনি কাম বিপিএফে যোৱা 17 বছৰত নকৰিলে এই কাৰণে আমাৰ অৱস্থা বেয়া হৈ আছে গাঁৱে ভুঁয়ে ৰাস্তা ঘাট ভাল নহয় ইফালে কোকৰাঝাৰৰ পৰা উদালগুৰিলৈকে যিমান নদী আছে এই নদীৰ গৰা খহনীয়া হৈ আছে এটাও নদীৰ গৰা খহনীয়া বিপিএফে ৰোধ কৰিব নোৱাৰিলে এই কাৰণে আমি সার্ভে কৰিছো সংকোচৰ পৰা ধনশ্ৰীলৈকে বেকি যিমান নদী আছে প্ৰত্যেকটো নদীৰ দুই কাষ যেটো মাথাউৰি আছে এইটো জিও বেগ নহলে বোল্ডাৰ পিচিং কৰি এইটো আমাৰ সীমা পাৰ হোৱালৈকে দুইটা এম্বেংমেন্ট দুইটা মাথাউৰি মেনেজ কৰি আমাৰ ইয়াত যাতে বানপানী গৰাখহনীয়া আহিব নোৱাৰে এই কামখিনি ইউপিপিএল চৰকাৰে কৰা হ'ব ইয়াৰ লগতে ৰাইজ আমাৰ অঞ্চলৰ হাতী মানুহৰ বহুত সংঘাত হৈ আছে যোৱা 17 বছৰত এইখিনি কামো বিপিএফে নকৰিলে হাতী প্ৰত্যেক বছৰতে বহুত মানুহৰ জীৱন হাতীয়ে লৈ ধান খাই যায় আমাৰ ফসল নষ্ট কৰে কিন্তু এইখিনি ম্যানেজমেন্ট কৰাত বিপিএফ মানে বিফল হৈ গ'ল এই কাৰণে আমি ঠিক কৰিছো উদালগুৰি প্লাই কোকৰাঝাৰলৈকে যিমানখিনি অঞ্চলত হাতী মানুহৰ সংঘাত হৈ আছে এই অঞ্চলত ফেন্সিং কৰি হাতীটো নিজৰ জায়গাতে ৰাখি প্লাই আমাৰ যাহতে ৰাইজে সিকিউৰ এটা জীৱন ল'ব পাৰে সুৰক্ষিত হ'ব পাৰে এই ব্যৱস্থাখিনি কৰি দিয়া হ'ব ইয়াৰ লগতে আপোনালোকে জানে যে আজি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৈ প্লাই শেষ কৰিব নোৱাৰে আইওআর যেটো কাম নহল ইয়াৰ কাৰণে দায়ী কোন বিপিএফ পিএমআইৰ ঘৰ বিলাক নহল ইয়াৰ পইচা খালে বিপিএফ জব কাৰ্ডৰ পইচা খালে বিপিএফ মানে আমাৰ যেটো বৃদ্ধ পেঞ্চনৰ পইচা খালে বিপিএফ যেটো লেট্ৰিন বনোৱাৰ পইচা আছিল এইটো খালে বিপিএফ কোনো এটা আঁচনি ৰাইজৰ কাৰণে নৰল এগ্ৰিকালচাৰ খেতিয়কৰ কাৰণে কিবা স্প্ৰে মেচিন আহিছে ট্ৰেক্টৰ আহিছে এই পইচাটো খাই দিলে বিপিএফে আজি হাজিৰা মুজিৰা কৰি আমাৰ মানুহবিলাক খাই আছে ইমান কষ্ট কৰি জীৱন নিৰ্বাহ কৰিছে এই দুখীয়া গৰীব মানুহৰ কাৰণে আহা টকা পইচা বিলাক সম্পূৰ্ণভাৱে বিপিএফে খাই শেষ কৰি দিছে এই কাৰণে ইউপিপিএলৰ এই যেটো বিপ্লৱ পৰিৱৰ্তনৰ বিপ্লৱ ইয়াত আমি ঠিক কৰিছো ইউপিপিএলৰ চৰকাৰ আহাৰ লগে লগে যিখিনি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে আমাৰ দুখীয়া গৰীব মানুহ আমাৰ মা দেউতাৰ প্ৰাপ্য ধন ঠগাই খাইছে এই প্ৰত্যেকজন ব্যক্তিৰ এগেইনষ্টত কেছ কৰি সবক জেলত পঠাব লাগিব কোনো যাহতে খাস হাৰি যাব নোৱাৰে প্ৰত্যেকজন ব্যক্তি কাৰণ দুৰ্নীতি ভ্ৰষ্টাচাৰ আজিৰ সমাজত যদি সমাজৰ কিবা যদি শত্ৰু আছে এইটো হল দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ দুর্নীতি ভ্রষ্টাচার বন্ধ করিব নোৱাৰিলে আমার স্কুল কলেজ ঠিক নহব রাস্তা ঘাট ঠিক নহব আমার মন্দির ঠিক নহব আমার গুখাই ঘর ঠিক নহব আমার স্কুল মানে যেটো আছে স্কুলৰ চহৰ বিলাক ঠিক নহব কোনো এটা কামে ঠিক নহব যদি দুর্নীতি ভ্রষ্টাচার আমি শেষ কৰিব নোৱাৰো এই কাৰণে ইউপিপিএল সরকার আহিলে
প্ৰধান লক্ষ্য আৰু প্ৰধান কাম চৰকাৰৰ বহা দ্বিতীয় দিনাৰ পৰাই যিসকল ভিডিঅ' যিসকল অফিচাৰ যিসকল BPFৰ VCDC চেয়াৰমেন মেম্বাৰ ৰাইজৰ টকা খালে এইসকলক প্ৰত্যেকজন ব্যক্তিৰ এগেইনষ্টত কেছ ৰেজিষ্টাৰ কৰি প্ৰত্যেকজনকে জেলত পঠাব লাগিব আমি কেতিয়াও সহ্য নকৰোঁ আমাৰ দুখীয়া গৰীব মানুহৰ টকা আত্মসাৎ কৰিব এইটো কোনোদিনে সহ্য নকৰোঁ আৰু এই BTCক হাগ্ৰামাই দুৰ্নীতি ভ্ৰষ্টাচাৰ নগৰী যিটো কৰিব বিচাৰিছিলে এই BTRত আমি এইটো 1% টলাৰেট নকৰোঁ ইয়াৰ কাৰণে আমি কঠোৰ ব্যৱস্থা ল'ম এই কাৰণে আপোনালোকৰ আগত কৈছোঁ অন্তত এই 5 বছৰত যিমানখিনি মানুহে PMY ঘৰ পাব লাগে এখনকে নহয় BPF ID নাম্বাৰ দিয়াৰ নামত পইচা লয় ঘৰ দিয়াৰ নামত পইচা লয় ঘৰ সিলেকশ্যন কাম কৰাৰ নামত পইচা লয় মই আমাৰ দলৰ কৰ্মকৰ্তাসকলক কৈছোঁ যে কোনো দুখীয়া গৰীব মানুহৰ কোনবা যদি আমাৰ দলৰ কৰ্মকৰ্তাই আঠানাও খায় সি দলত 1 ঘণ্টাও থাকিব নোৱাৰিব আৰু সি গৰীব মানুহৰ ঘৰ ঠিকমতে সি বনাই দিব লাগিব এই কাৰণে আমি ঠিক কৰিছোঁ সাৰ্ভে কৰিছোঁ আজি BPFে কৈ আছে তেখেতসকলে কেনেকৈ এইটো সাৰ্ভে কৰিব পাৰে আমাৰ গাঁৱত কিমানজনে ঘৰ পোৱা নাই এইটো হিচাপ লোৱাটো অপৰাধ নহয় আৰু হিচাপ কৰি আমি পালো প্ৰায় 3 লাখ মানুহে ঘৰ পোৱা নাই যোৱা 17 বছৰৰ BPFৰ শাসনত 3 লাখ মানুহ ঘৰৰ পৰা বঞ্চিত হৈছে আৰু আমাৰ UPPL চৰকাৰ আহিলে এই 3 লাখ ঘৰ অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত লাগিলে সংগ্ৰাম কৰি হলেও এই ঘৰ সজাই দিম এইটো আমাৰ প্ৰতিশ্ৰুতি আজি যিমানখিনি মানুহে ৰেচন কাৰ্ড পোৱা নাই মোক মেমৰেণ্ডাম দিছে আমাৰ গাঁৱত ৰেচন কাৰ্ড পোৱা নাই আমাৰ ৰেচন কাৰ্ডটো কাটি দিছে আমি এইটোকে সাৰ্ভে কৰি ওলালো আমাৰ যিখিনি পৰিয়াল আছে ইয়াৰ ভিতৰতে আজি দৰিদ্ৰ সীমাৰেখাৰ তলৰ 40% আমাৰ মানুহৰ হাতত ৰেচন কাৰ্ড নাই আৰু আমি প্ৰতিশ্ৰুতি দিছোঁ আমাৰ চৰকাৰ আহাৰ লগে লগে যিকিনো সংগ্ৰামৰ বিনিময়ত হলেও এই 40% মানুহক ৰেচন কাৰ্ড দিয়াৰ কাৰণে ব্যৱস্থা কৰিম এইটো কোনো ঠগাব নোৱাৰিব কোনো ৰাখিব নোৱাৰিব তো কেনে ৰাইজ UPPL এটা পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনৰ যাত্ৰাত আমি আপোনালোকক অংশীদাৰ কৰিব বিচাৰিছোঁ আমি একেলগে অংশীদাৰ হ'ব বিচাৰিছোঁ একেলগে আগুৱাই যাব বিচাৰিছোঁ যোৱা 30 বছৰত এটা বেয়া পৰিৱেশত আমি অতিক্ৰম কৰিলোঁ অহা নৱ প্ৰজন্মক আমাৰ ই অসমীয়া ই বড়ো ই বঙালী ই মুছলমান ই অমুক এনেকা কথাবিলাক আমি শিকাব নালাগে